ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো বন্ধুসকল আজিৰ ভিডিওটো হ'বলৈ গৈ আছে খুব ইন্টারেস্টিং এটা ভিডিও যে আমি ইউটিউব ফেসবুক ইনষ্টাগ্ৰাম ভিডিও আপলোড কৰিবলৈ আমি কাইনমাষ্টাৰত ভিডিও এডিটিং কৰোঁ, কিন্তু সেই ভিডিও এডিটিং কৰাৰ পিছত আমাৰ ভিডিওৰ কৰ্নাৰত আহি থাকে কাইনমাষ্টাৰৰ লগো। সেই লগটো আমি কেনেকৈ আঁতৰাব পাৰি সেই সম্পৰ্কে এই ভিডিওত স্টেপ বাই স্টেপ আলোচনা কৰা হ'ব। তো বন্ধুসকল এই ভিডিওটো স্কিপ নকৰি শেষলৈকে চাবলৈ চেষ্টা কৰিব। যদি আপুনি এই ভিডিওটো স্কিপ কৰে তেতিয়াহ'লে আপুনি এই ভিডিওত দেখুওৱা বস্তুখিনি আপুনি বুজি নাপাব। আৰু বন্ধুসকল আপোনাৰ লগৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি মোৰ এই চেনেলত নতুন হৈ থাকে তেতিয়াহ'লে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। তো বন্ধুসকল পলম নকৰি বলক এই ভিডিওটো ষ্টাৰ্ট কৰোঁ। যদি আপোনাৰ কাইনমাষ্টাৰ এপছটো নাই তেতিয়াহ'লে মোৰ ডিসক্ৰিপশ্যন বক্সত গৈ লিংকত ক্লিক কৰি আপুনি কাইনমাষ্টাৰ এপছটো ইনষ্টল কৰি ল'ব পাৰিব। তাৰ পিছত আপুনি আপোনাৰ কাইনমাষ্টাৰ এপছটো ওপেন কৰি লৈ ইয়াতে একেবাৰে ওপৰত ক্ৰিয়েট নিউ বুলি লিখা থাকিব, তাতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি 16:9 ইয়াতে ৰাখি আপুনি ক্ৰিয়েটত ক্লিক কৰি দিব। ক্ৰিয়েটত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ যোনটো ভিডিও আপুনি এডিট কৰিব খোজে সেই ভিডিওটো আপুনি লৈ ল'ব। তো মই মোৰ ভিডিওটো লৈ লৈছোঁ। তো মোৰ ভিডিওটো লোৱাৰ পিছত মোৰ ভিডিওটো মই জাষ্ট খানি আপোনালোকক দেখাবৰ কাৰণে মই মোৰ ভিডিওটো অলপ এডিট কৰি লৈছোঁ। আপুনি আপোনাৰ ভিডিওটো এডিট কৰি লোৱাৰ পিছত আপুনি আপোনাৰ কিটো আপুনি ডাউনলোড কৰি ল'ব। একেবাৰে ওপৰত ৰাইট সাইডত আপুনি ডাউনলোডৰ চিহ্নটো দেখি পাইছে, সেই চিহ্নটোত আপুনি ক্লিক কৰি দি আপোনাৰ ভিডিওটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধুসকল আপোনালোকক দেখাবৰ কাৰণে জাষ্ট মই এই ভিডিওটো ডাউনলোড কৰিম, সেইকাৰণে মই এই ভিডিওটো ফুল এইচডিত আপুনি নাৰাখোঁ, জাষ্ট আপোনালোক HD 720p ইয়াতে ৰাখি মই ল' কোৱালিটিত দি মই মোৰ ভিডিওটো ডাউনলোড কৰি ল'ম। তো বন্ধুসকল মই সেভ এজ ভিডিও ইয়াতে ক্লিক কৰি মোৰ এই ভিডিওটো ডাউনলোড কৰি লৈছোঁ। ইয়াতে স্কিপ কৰি দিব আপোনালোকে। স্কিপ কৰি দিয়াৰ লগে লগে মোৰ এই ভিডিওটো ডাউনলোড হ'বলৈ ধৰিছে। তো বন্ধুসকল মোৰ এই ভিডিওটো অলৰেডি ডাউনলোড হৈ গ'ল। মই এতিয়া মোৰ ভিডিওটো ওপেন কৰি চাম যে মোৰ এই ভিডিওটোৰ ৱাটাৰমাৰ্ক আছে নে নাই। তো মই মোৰ ভিডিওটো ওপেন কৰিলোঁ। Welcome back to my YouTube channel. ইয়াতে একেবাৰে ওপৰত ৰাইট সাইডত আমাৰ কাইনমাষ্টাৰৰ লগটো আছে। তো আমি এই লগটো কেনেকৈ আঁতৰাব পাৰি সেইটো আপোনালোকক এতিয়া মই দেখুৱাই দিম। তো বন্ধুসকল এই লগটো আঁতৰাবৰ কাৰণে আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব। এই এপ্লিকেশ্যনৰ লিংকো মোৰ ডিসক্ৰিপশ্যন বক্সত দিয়া আছে, তাতে গৈ এই এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব। এই এপ্লিকেশ্যনৰ নামটো হৈছে ভিডিও ৱাটাৰমাৰ্ক। এইটো আপুনি প্লে ষ্টৰত গৈও আপুনি ভিডিও ৱাটাৰমাৰ্ক বুলি লিখি সাৰ্চ কৰি দি এইটো ইনষ্টল কৰি ল'ব পাৰিব। তো বন্ধুসকল আপোনাক মই দেখুৱাই আছোঁ যে কেনেকৈ এই ৱাটাৰমাৰ্কটো এপছৰ জৰিয়তে ৰিমুভ কৰিব। বন্ধুসকল বলক আপুনি এপছটো ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত একেবাৰে ওপৰত লেফ্ট সাইডত চাব ৰিমুভ ৱাটাৰমাৰ্ক, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি যোনটো ভিডিও এডিট কৰিছে সেই ভিডিওটো আপুনি লৈ ল'ব। আপুনি ইয়াতে ভিডিওটো লৈ লোৱাৰ পিছত ইয়াতে আপোনাৰ এই ভিডিওৰ ৱাটাৰমাৰ্কটো ইয়াতে শ্ব' কৰিব। এই ৱাটাৰমাৰ্কটো আপুনি ক্ৰপ কৰি ল'ব। তো মই মোৰ ভিডিওৰ ৱাটাৰমাৰ্কটো ক্ৰপ কৰি লৈ আছোঁ, আপুনিও লৈ ল'ব। ইয়াতে ক্ৰপ কৰি লোৱাৰ পিছত আপুনি একেবাৰে ওপৰত ৰাইট সাইডত চাব ৰাইট চিহ্ন, আপুনি এই ৰাইট চিহ্নত ক্লিক কৰি দিব। ইয়াতে আপুনি HD 720p ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৱাটাৰমাৰ্কটো ৰিমুভিং হ'বলৈ ধৰিছে। তো বন্ধুসকল অলপ ৱেইট কৰিব লাগিব। তো বন্ধুসকল অলৰেডি মোৰ ভিডিওটো ৰিমুভ হৈ গ'ল, ভিডিওৰ লগটো ৰিমুভ হৈ গ'ল। তো এতিয়া আপোনালোকক মই প্লে কৰি দেখুৱাই আছোঁ যে ৱাটাৰমাৰ্কটো ৰিমুভ হৈছে নে নাই। তো মোৰ ভিডিওটো মই প্লে কৰি দিলোঁ, চাই লওক কৰ্নাৰত এতিয়া কোনো ৱাটাৰমাৰ্ক নাই। তো বন্ধুসকল এনে আপোনাৰ ভিডিওৰ ৱাটাৰমাৰ্কটো আপুনি ৰিমুভ কৰিব পাৰিব। তো বন্ধুসকল যদি এই ভিডিওটো চাই আপুনি অলপ হ'লেও উপকৃত হৈছে বুলি ভাবে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।